নমস্কাৰ মই ৰূপম কলিতা আৰু এই মুহূৰ্তত আপোনালোকৰ বাবে একেলগে কেইবাটাও জৰুৰী খবৰ লৈ আহিছোঁ যিকেইটা খবৰ এগৰাকী অসমীয়া নাগৰিক হিচাপে আপুনি মই জনাটো খুবেই প্ৰয়োজন আৰু এই বাতৰিকেইটা মই এটা এটাকৈ বিতংভাৱে জনাই যাম গতিকে শেষ মুহূৰ্তলৈকে ভিডিঅ'টি চাই থাকিব ৰাজ্যবাসীলৈ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ এবাৰ দুৰ্বৃত্তই তিনিখনকৈ স্কুল বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছে কিন্তু কিয় উৰুৱাই দিব বিচাৰিছে তিনিখনকৈ বিদ্যালয় এই মুহূৰ্তত লৈ আহিছোঁ সবিশেষ দেশত এটাৰ পাছত আন এটা বোমাতংকৰ ঘটনা এবাৰ তিনিখনকৈ বিদ্যালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিছে দুৰ্বৃত্তই মেইলযোগে বিদ্যালয় বোমাৰে উৰুৱাৰ ভাবুকি ভাবুকিৰ পাছতে এতিয়া বিদ্যালয়ৰ চৌহদত চাঞ্চল্যকৰ ঘটনা শিক্ষক শিক্ষাৰ্থী সকলোকে বিদ্যালয়ৰ বাহিৰলৈ ওলোৱাৰ নিৰ্দেশ দিছে দুৰ্বৃত্তই স্কুলত থকা শিক্ষাৰ্থীক অভিভাৱকলৈ ভাবুকি অজ্ঞাত লোকৰ আৰু প্ৰথমে বিদ্যালয়ৰ কৰ্তৃপক্ষলৈ মেইলযোগে ভাবুকি দিয়ে অজ্ঞাত লোকে আৰক্ষীৰ তদন্তত বৰ্তমানলৈকে বিদ্যালয়ত উদ্ধাৰ হোৱা নাই বোমা আৰু লক্ষ্ণৌৰ তিনিখনকৈ স্কুল এতিয়া বোমাৰে উৰুৱাৰ ভাবুকি দুৰ্বৃত্তৰ দেশত এটাৰ পাছত আন এটা বোমাতংকৰ ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে এবাৰ তিনিখনকৈ বিদ্যালয় বোমাৰে উৰুৱাৰ ভাবুকি পৰৱৰ্তী খবৰ আপুনিও বাৰু লটাৰীৰ টিকট কাটি ভাল পায় নেকি বা আপোনাৰো সপোন আছে নেকি কম পইচাত এখন লাখ টকীয়া গাড়ী পাবলৈ এবাৰ লটাৰীৰ টিকেট কাটি বিপদত পৰিলে লোক লটাৰীৰ টিকট কিনাৰ পূৰ্বে 100 বাৰ ভাবক আপুনি লটাৰীৰ টিকট কিনিম বুলি যদি ভাবিছে আপুনি 100 বাৰ ভাবক কিয়নো এতিয়া প্ৰবঞ্চকে জাল পেলাইছে আপোনাৰ বাবে বিলাসী বাহন লাভ কৰাৰ সপোন দেখুৱাই প্ৰবঞ্চকে লুটিব আপোনাক ৰাজ্যৰ ঠায়ে ঠায়ে লটাৰী খেলক লৈ এতিয়া চৰম প্ৰবঞ্চনাৰ বলি হৈছে লোক মঙলদৈত লটাৰী খেল পাতিম বুলি কোটি কোটি লোকৰ টকালৈ পলাল প্ৰবঞ্চকৰ দল লটাৰীৰ টিকটত আছিল বহু বিলাসী বাহন লগতে মটৰ চাইকেল ইত্যাদি আৰু এই ঘটনাৰ পাছতে এতিয়া উত্তেজিত হৈ পৰে সাধাৰণ ৰাইজ লটাৰীৰ নামত প্ৰবঞ্চনা কৰা লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ সাজু হৈছে মঙলদৈৰ ধৰিয়াখাইটিবাসী আৰু লটাৰীৰ টিকট কিনিম বুলি যদি ভাবিছে আপুনি 100 বাৰ ভাবক আৰু চিন্তা কৰক পৰৱৰ্তী বিগ ব্ৰেকিং নিউজ আপুনি এতিয়া বজাৰত যোৱাৰ আগত 100 বাৰ ভাবক কিয়নো নিশাৰ ভিতৰতে হোৰাহৰে বাঢ়িল প্ৰতিবিধ সামগ্ৰীৰ মূল্য এটা খুবেই জৰুৰী খবৰ ৰাজ্যবাসীলৈ নিশাৰ ভিতৰতে হোৰাহৰে বাঢ়িল প্ৰতিবিধ সামগ্ৰীৰ দাম আলু পিঁয়াজ কণী সকলোৰে দাম বৃদ্ধি হঠাৎ হৈছে নিৰ্বাচনৰ পাছতে মাধমৰ দিছে ৰাজ্যৰ সাধাৰণ জনতাক এতিয়া প্ৰতি কিলোগ্ৰাম আলুৰ দাম বৃদ্ধি পালে 10 টকাকৈ এপিনে পিঁয়াজৰো প্ৰতি কিলোগ্ৰামত বৃদ্ধি পালে 15 টকাকৈ দাম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কোনো ব্যৱস্থা কৰা নাই এতিয়ালৈকে চৰকাৰে লোকেল কণীৰ দাম 12 টকাৰ পৰা 16 টকালৈ বৃদ্ধি কৰিছে হঠাৎ এতিয়া প্ৰতি কেজি ব্ৰইলাৰৰ মাংসৰ দাম বাঢ়িছে 300 পৰা 320 টকালৈ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিৰ পাছত এতিয়া ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নিশাৰ ভিতৰতে এনেকুৱাকৈ হোৰাহৰে দাম বাঢ়িল প্ৰতিবিধ সামগ্ৰীৰ এতিয়া লৈ আহিছোঁ ৰাজ্যবাসীলৈ এটা ডাঙৰ খবৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে যে হিন্দু ৰাষ্ট্ৰ হ'লে সকলো সমস্যা সমাধান হ'ব নিবনুৱা সমস্যাৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ সমস্যা নাইকিয়া কৰিব যদি হিন্দু ৰাষ্ট্ৰ হয় ভাৰত সনাতন হৈ গ'লে নোহোৱা হ'ব নিবনুৱা সমস্যা ভাৰত হিন্দু দেশ হ'লে দেশৰ সকলো সমস্যা নোহোৱা হ'ব এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হিন্দুৱে অকলেই নিজৰ সমস্যা সমাধান কৰি ল'ব নিৰ্বাচনী প্ৰচাৰৰ সময়ত এনেদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য হিন্দু ৰাষ্ট্ৰ হ'লেই দেশৰ সকলো সমস্যা নোহোৱা হ'ব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে আৰু দেশত এক বিশেষ সম্প্ৰদায়ৰ লোকক
জনসংখ্যা বাঢ়িছে বুলি কৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এক বিশেষ সম্প্ৰদায়ৰ জনসংখ্যা ৪৫% বৃদ্ধি পাইছে দেশত, এনেদৰে মন্তব্য কৰিবলৈ দেখা পোৱা গ'ল মন্ত্ৰীগৰাকী। হিন্দু মানুহে কেতিয়াও তিনিবাৰকৈ বিয়া নাপাতে। হিন্দু দেশ বনালে দেশৰ সকলো সমস্যা নোহোৱা হ'ব বুলিও কয় মন্ত্ৰীগৰাকীয়ে। আৰু বিহাৰত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। ধৰ্মৰ আধাৰতে আমাৰ দেশ বিভাজন হৈছিল। ভাৰত সনাতন হৈ গ'লে নোহোৱা হ'ব নিবনুৱা সমস্যা। আৰু ভাৰত হিন্দু দেশ হ'লে দেশৰ সকলো সমস্যাই নোহোৱা হ'ব বুলিও প্ৰচাৰ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। পৰৱৰ্তী খবৰ, এবাৰ বিহুৰ মঞ্চৰ পৰাই শৃংখল চলিহাই গৰজি উঠিল। হিন্দী ভাষী বেনাৰ আঁতৰোৱাৰ বা ফালি পেলোৱাৰ হুংকাৰ দিছে। তেখেতে কৈছে অসমীয়া ভাষাৰ লগত কোনো কম্প্ৰমাইজ নহ'ব। এবাৰ পুনৰ বিহুৰ মঞ্চৰ পৰাই হিন্দী পোষ্টাৰ ফলাৰ হুংকাৰ শৃংখল চলিহাৰ। অসমীয়াৰ ওপৰত আগ্ৰাসন চলিবলৈ দিয়া নহ'ব বুলি হুংকাৰ জনাইছে শৃংখল চলিহাই। আৰু মোক গ্ৰেপ্তাৰ কৰিলেও মই হিন্দীৰ পোষ্টাৰ ফালিমেই। অসমীয়া ভাষাৰ লগত কম্প্ৰমাইজ কৰা নহ'ব এতিয়াৰ পৰা। অসমীয়া ভাষাৰ কাৰণে বীৰ লাচিত সেনা যুদ্ধৰ বাবে সাজু, এনেদৰে কয় শৃংখল চলিহাই। গুৱাহাটীৰ বিহু মঞ্চত হিন্দী গীত পৰিৱেশনক লৈ ক্ষোভ উজাৰিলে শৃংখল চলিহাই। আৰু জেলৰ পৰা অহা মানুহ আমি ভয় নকৰোঁ। বিহু মঞ্চৰ পৰা এনেদৰে হিন্দীৰ পোষ্টাৰ দেখি খং উঠিল হঠাৎ শৃংখল চলিহাৰ। বিহু মঞ্চৰ পৰাই হিন্দী পোষ্টাৰ ফলাৰ হুংকাৰ শৃংখল চলিহাৰ। পৰৱৰ্তী বিগ ব্ৰেকিং নিউজ, সুৰা বিপণীলৈ চৰকাৰৰ টাৰ্গেট। মাহে বিক্ৰী কৰিব লাগিব ৪৫০০ লিটাৰ সুৰা, নহ'লে হ'ব বিপদ। এবাৰ অসম চৰকাৰে লক্ষ্য বান্ধি দিলে ৱাইন শ্বপক অৰ্থাৎ সুৰাৰ বিপণীসমূহক। বিশেষকৈ এনেধৰণৰ লক্ষ্য বান্ধি দিয়া দেখা যায় ব্যক্তিগত খণ্ডৰ কোম্পানীসমূহে। কিন্তু এইবাৰ ৰাজ্য চৰকাৰে সুৰাৰ বিপণীক লক্ষ্য বান্ধি দিছে। আৰু এতিয়া এই লক্ষ্যক লৈ সুৰা বিপণীৰ মালিকসমূহ পৰিছে মহাবিপদত। আৰু এই মুহূৰ্তত লৈ আহিছোঁ সবিশেষ। ৰাজ্যত সুৰা বিক্ৰী বৃদ্ধিৰ বাবে হঠকাৰী সিদ্ধান্ত। প্ৰতিখন সুৰা বিপণীলৈ টাৰ্গেট বান্ধি দিলে চৰকাৰে। সুৰা বিপণীয়ে মাহে বিক্ৰী কৰিব লাগিব ৪৫০০ লিটাৰ সুৰা। লগতে প্ৰতি মাহে ৩০,৩১০ লিটাৰ বিয়েৰ বিক্ৰীৰ নিৰ্দেশ জাৰি কৰা হৈছে। সুৰাৰ বিপণীয়ে আবকাৰী বিভাগৰ বিশেষ জাননী। আবকাৰী ৰাজহ ৪৫০০ কোটিলৈ বৃদ্ধিৰ লক্ষ্য এতিয়া চৰকাৰৰ। গতিকে সুৰা বিক্ৰী কৰিব নোৱাৰিলে বিপদত পৰিব মহানগৰৰ আৰক্ষীৰ সুৰা বিপণীসমূহ। আৰু ২০২৩ৰ তুলনাত ২০২৪ৰ এপ্ৰিললৈকে কমকৈ সুৰা ক্ৰয় খুচুৰা বিক্ৰেতাৰ। দাম বৃদ্ধিৰ পাছতো ৫০% হ্ৰাস পাইছে সুৰাৰ বিক্ৰী। কিন্তু ইয়াৰ পাছতো আবকাৰী বিভাগৰ বিশেষ নিৰ্দেশনা। অৱশ্যে বিক্ৰী কমিলেও দাম নকমে সুৰাৰ। গতিকে এইবাৰৰ টাৰ্গেট সুৰাৰ বিপণী। ৮ মাহত ৩বাৰকৈ বৃদ্ধি পাইছিল সুৰাৰ দাম। ৰাজ্যত সুৰা বিক্ৰীৰ বৃদ্ধিৰ বাবে এতিয়া হঠাৎ ডাঙৰ সিদ্ধান্ত।